নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰিছোঁ সকলোৱে ভালে আছে আৰু মোৰো ভালে। মই হিমানীয়ে মোৰ ইউটিউব চেনেল আৰু ফেচবুক পেজলৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ ভিডিঅ'টো শেষলৈকে চাব। আৰু আমাৰ আধৰুৱা বিয়াখন মই আজি আকৌ অকণমান লৈ আহিছোঁ। তো আধাকে দেখুৱাম বুলি আপোনালোকক কৈছিলোঁ, সেয়ে মই পানী তোলাখিনি সিদিনাখন দেখুৱাই দিলোঁ। আৰু আজি পানী উঠাই আমাৰ দৰা গা ধোৱা নিয়ম নীতি কৰা কেনেকৈ কি কৰিলোঁ সেইখিনি দেখুৱাম। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু ভাল লাগিলে প্লিজ লাইক কমেণ্ট কৰিব। আৰু যিসকলে ইউটিউবত চাই আছে প্লিজ ছাবস্ক্ৰাইব এটা কৰি দিব। তাৰপিছত আপোনালোকে চাই থাকিব শেষলৈকে ভিডিঅ'টো। আমি কেনেকৈনো কি নিয়ম নীতি কৰি দৰাটো ধোৱালোঁ, কাৰণ চবফালে বেলেগ বেলেগ নিয়ম হয়। তো আমাৰ এইপিনে এনেকৈ নিয়ম কৰে আৰু এনেকৈ মানে আমাৰ দৰাক মোৰ আঁচলত ধৰি মানে ঘূৰিব দিছে। এনেকৈ কি বুলি 5 পাক 3 পাক এনেকৈ ঘূৰে আৰু। তো এনেকৈ ঘূৰি আছে আৰু আমাৰ এটা মানে বহুত বেয়াও লাগিছে, কাৰণ জেগাখিনি বহুত ঠেক হ'ল, মানুহ বহুত বেছি হৈ গ'ল। আমাৰ সম্পৰ্কীয় মানুহখিনিও বহুত বেছি হ'ল, কাৰণ জেগাখিনি বহুত কমি গ'ল যে, তাৰ কাৰণে বহুত বেয়া লাগিলে। মানে চবেই যিমানখিনি ভাবিছিলে ফূৰ্তি কৰিম বুলি ইমানখিনি কৰিব নাপালে, কাৰণ দুয়োটাকে একেলগে ধুৱাব লগা হ'ল। কাৰণ এটা জেগাতেতো ধুৱাব নাপায়, সেয়ে তাক আমাৰ মানে পিছফালে ধুৱাব লগা হ'ল। আৰু আমাৰ যিখন বাৰী মানে বাৰীত কইনাজনী ধুৱালে, কাৰণ যিহেতুকে তাইক আমি আনিছোঁ, তো যেনে তেনে ধুৱাই থ'লে নহ'ব। সেয়েহে তাইক ভালদৰে ধুৱাবলৈ আহল বহল কৰি জেগাখিনি দি দিলোঁ আৰু ইয়াতে মানে যেনে তেনে নিয়মটো কৰি থৈ দিলোঁ। আৰু দেখিছে নহয় মানুহৰ ভিৰ, চব মানে মাথাকেইটাহে দেখাৰ দৰে হৈছে। কাৰণ মই ভাগিনক ক'লোঁ যে অকণমান ভিডিঅ' বনাই ৰাখিবা বুলি। তো তাই যেনে তেনে মানে পিছফালৰ পৰা অকণমান বনাই কৰি ৰাখিলে, ভালকৈ উঠাব নোৱাৰিলে। তথাপিতো আপোনালোকক দেখুৱাম বুলি কৈছিলোঁ যিহেতুকে, সেয়ে আপোনালোকক দেখুৱাবলৈ মানে মই চেষ্টা কৰি আছোঁ, কেনেকুৱা পায় জনাব। তাৰপিছত আৰু এইপিনে কেমেৰামেনটো কেমেৰা কৰি আছে আৰু গোটেইখিনি ভিডিঅ' বনাই কৰি দিছে, যেনিবা তাৰ লগতে আছে। তাক মোক বিচাৰিছিলোঁ, কাৰণ সিও মানে ফেচবুকত দিম বুলি ভাবি আছে। সেয়েহে পিছত দিম বুলি ক'লে, আৰু মইনো ক'ত ইমান দিন ৰখি থাকিম। সেয়ে মোৰ তাত যিখিনি আছিলে ভালে বেয়া তাকেই দি দিলোঁ। তো আপোনালোকে একো বেয়া নাপাব, ভালদৰে চাই থাকিব শেষলৈকে আৰু কেনেকুৱা পায় জনাব শেষত। আৰু এইপিনে আমাৰ কইনাক ধুৱাই আছে আৰু কইনাৰ মাহঁত ইয়াতে আছে আৰু কইনা ফালৰ মানুহখিনি ইয়াতে আছে। আৰু ইয়াত বেছি মানুহ আহিব নোৱাৰিলে, কাৰণ আমাৰ দৰাটোক মানে বহুত নিয়ম নীতি এইপিনে কৰি থকাৰ কাৰণে গোটেই মানুহখিনি তাতে গ'লগৈ। আৰু এইপিনে কইনাৰ ভালৰ মানুহখিনি আছে আৰু আমাৰ কাষৰে বৌ এজনী আছে। তো এনেকৈ ইয়াত নিয়ম নীতি কৰি তাইক ধুৱাই আছে। তো এইখিনিত জেগা আহল বহল হৈছে, কিন্তু ইয়াত মানুহ কম আছে। আৰু তাক যিখিনি জেগাত ধুৱাইছোঁ জেগাখিনি কম, কিন্তু মানুহ বহুত বেছি হ'ল। সেয়েহে মানে অকণমান বেয়া লাগিলে। তো যিয়ে নহওক, ভালে কুশলে দুয়োটাৰ মানে গা ধোৱা নিয়ম নীতি কৰা সেইখিনিও গুচি গ'ল। তো কেনেকুৱা পায় ভিডিঅ'টো শেষলৈকে জনাব, চাই থাকিব। আকৌ দেখুৱাম পিছৰখিনিতো সকলোকে